হাই ফ্ৰেণ্ডছ, ৱেলকাম টু দিয়া চাইন্সৰ অন্য ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু ফ্ৰেণ্ডসকল, ভিডিঅ' বহুত দিনৰ পিছত আজি বনাইছোঁ আৰু আজি গোটেই ফেমিলি লৈ ওলাইছোঁ। জালিঘাটা গৈ আছোঁ এছিয়া মহাদেশৰ বৃহৎ গছডাল চাবৰ কাৰণে। তো এইফালেদি যাব লাগিব। এতিয়া বৰ্তমান পাটাচাৰকুচি পালোঁ আৰু পাটাচাৰকুচিৰ পৰা অলপ আগত আহি এইফালে সৰু এটা ৰাস্তা আছে, এনেকুৱা এইফালে সোমাই যাব লাগিব ডাইৰেক্ট চিধা যাই অলপ আগত গৈ তাৰমানে আমি এইফালৰ পৰা গ'লে লেফ্ট ছাইড যাব লাগিব, ডাইৰেক্ট নিচৰীয় ষ্টেচন পাৰ হৈ যাব লাগিব। আৰু তো গৈ আছোঁ এতিয়া, আৰু গৈ আপোনালোকক গছডালো দেখুৱাবলৈ অলপ চেষ্টা কৰিম। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব। ফাইনেলি আহি পালোঁ আমি জালিঘাটা, আৰু ইফালে আছে পিছফালে মন্দিৰটো দেখিবই পাইছে হয়তো। ইফালে মন্দিৰটো আছে। এতিয়া গৈ আছোঁ, গছডাল একদম আপোনালোকক ওচৰৰ পৰা দেখুৱাবলৈ চেষ্টা কৰিম। তো গাড়ীখন ইয়াতে পাৰ্কিং কৰিলোঁ, আমাৰ গাড়ীখন বেটাৰী গাড়ী লৈ আহিছোঁ। তো আৰু ফ্ৰেণ্ডসকল, আপোনালোকৰ খবৰ পাতি কেনেকুৱা কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। বহুত দিন হ'ল ভিডিঅ' বনোৱা নাছিলোঁ। তো আৰু মোৰ লগত আহিছে আমাৰ ইফালে নিশা আছে, ইফালে প্ৰীতি আৰু আমাৰ বিকাশ। কেনেকুৱা লাগিছে আহি? তোমাৰ কেনেকুৱা লাগছে? আগতে আহিছিলি না? আৰু তুমি আহিছিলি না আগত? আগত ময়ো অহা নাই, আৰু আমাৰ নিশা প্ৰীতি কোনো অহা নাই, সেইকাৰণে আমি গোটেই ফেমিলিটো আহি গৈছোঁ। তো এইফালে ভিতৰত গৈ থাকোঁ, তো ভিডিঅ'টো চাই থাকিব। ফ্ৰেণ্ডসকল, বাহিৰত এডাল এনেকুৱা গছ আছে, আৰু এইফালে মন্দিৰটো আছে এইফালে আগত। এতিয়া গৈ আছোঁ মন্দিৰৰ ভিতৰলৈকে, প্ৰথম সোমাই লওঁ। ইফালে মন্দিৰৰ সন্মুখত ধূপ চাকিৰ দোকান আছে। আমি এতিয়া মন্দিৰৰ ভিতৰত সোমাই যাম। আৰু আজি যিহেতু মাঘৰ 1 তাৰিখ, সেইকাৰণে বহুত মানুহ দেখিবলৈ পোৱা গৈছে। এইফালে চাব পাৰে বহুত মানুহ। তো এইখনেই হৈছে মেইন গেটখন, কলিবাৰী শ্ৰী শ্ৰী শিৱদান বজালী অসম স্থান জালিঘাটা। তো এতিয়া আমি ভিতৰত সোমাই যাওঁ। প্ৰথমতে চাকি জ্বলাই ল'ম, তাৰপিছত আপোনালোকক গছডাল দেখুৱাব চেষ্টা কৰিম, মানে সম্পূৰ্ণকৈ দেখুৱাই দিম আৰু ভালকৈ। ইফালে মেইন মন্দিৰটো বনাই আছে, কাম কমপ্লিট হোৱা নাই। আৰু আমি প্ৰথমতে শিৱ মন্দিৰত মানে ধূপ চাকি জ্বলাই ল'লোঁ। ওচৰতে আছে শিৱ মন্দিৰটো, সেইটো দেখিব পাইছে আপোনালোকে। সেইডাল গছ হয় এছিয়া মহাদেশৰ দ্বিতীয় বৃহৎ গছডাল, মোৰ পিছফালে দেখি থকা। তো আপোনালোকক মই ধুনীয়াকৈ দেখুৱাই দিম আৰু জুম কৰি। সেইডাল গছডাল হয়, মানে ইয়াৰ গুটো কোনফালৰ পৰা আহিছে প্ৰায় ধৰা টানেই, আৰু তথাপিও মেইন গুডাল সেইডাল গছৰ পৰাই অহা যেন অনুভৱ হয়। আৰু মানে চাৰিওফালে গছডাল জইন হৈ আছে, শিপাবিলাক তলত নামি আহিছে চব চাৰিওফালৰ পৰা। আৰু মেইন গুৰিটো সেইডালৰ পৰাই ওলাইছে যেন লাগে, আৰু যদিও ইফালে বহুকেইটা মানে শিপা ওলাইছে। মানে ভিতৰত সোমাব পাৰিছিলে, কিন্তু এতিয়া মানে এনেকুৱা লোহাৰ বেৰ দি দিছে। আৰু তোমাৰ পূৰা ষ্টাফটো বহি গৈছে, পুৰি লৈ পূৰা ৰেডি চবে। আহি কেনেকুৱা পালি? ভাল লাগছে না? এছিয়া মহাদেশৰ দ্বিতীয় বৃহৎ গছ। আৰু বৌয়ে দেখা পাইছিলে না এইডাল আগত? এইফালে প্ৰথম, আৰু আমাৰ টুটুটো এইবাৰে প্ৰথম। চবেই আমি একেলগে আহিলোঁ। বাকী এতিয়া আমি পুৰি খাই লওঁ। আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল ফ্ৰেণ্ডসকল। কেনে পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। গতিকে অন্য এটি ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই।